অসমৰ নম্বৰ 1 ৰোষ্টিং চেনেল ইণ্ডিয়ান ভাইচ আজি ৰোষ্ট কৰিব নগাঁও ৰোষ্টাৰ বয়ক। আৰু বিভিন্ন সামাজিক মাধ্যমৰ মতে গম পোৱা মতে ইয়াৰ লিংগটো নাই বুলিয়ে কোৱা যায়, কিন্তু সি কোৱাৰ মতে ডাউট কৰাৰ মতে তাৰ লিংগটো আছে জলকীয়াৰ বৰাবৰ বোলে সি কোৱা মতে। আৰু ইয়াৰ গাৰ্লফ্ৰেণ্ড কোন জানানে নাই? বাবা তুই যাব বলছা, তোক মাৰি মই কিমান ভাল পাইছিলোঁ, 2 টকা তেল লৈ মাৰিছিলোঁ বাবা, তুই যাব বলছা। এনেকুৱা এটা লৈ যাবি, কাৰণ তোৰে কামত আহিব, তোৰতো নাই। বাবা তোৰ মালটো নাইচোন, তই বেঙেনা ধৰিব পাৰা হ'লি, যিটো জলকীয়াত ধৰি আছো সেইটোতে ধৰ, বেঙেনাত ধৰিলে ন জুই হৈ যাবি জুই, মই তোক কৈ দিলোঁ বাবা, ভালদৰে থাক। ইয়াৰ নগাঁও ৰোষ্টাৰ বয় পাৱাৰ হয়। বাবা তই পাৱাৰৰ কথা কোৱাৰ আগতে তই মুঠিত ধৰিব পাৰ নে নোৱাৰ সেইটো ক। এনে জলকীয়াটো তই মুখত ধৰিব পাৰ নে নোৱাৰ বাবা, নে সৰু কি যায় বাবা? নগাঁও ৰোষ্টাৰ বয়ক জোকাই লোৱা আৰু জানি বুজি জুই একুৰাত হাত দিয়া একেটাই কথা, কাৰণ জুইয়ে পুৰিব আৰু নগাঁও ৰোষ্টাৰ বয়ক জোকাই ল'লে ফালিবই। বাবা তই এনেকৈ কোৱা হ'লি ইণ্ডিয়ান ভাইন্স বাপ থকা অৱস্থাত তই বাবা তোক হাগে কোন দিকি পাৰে কোন দিকি পাহৰাই দিব ইণ্ডিয়ান ভাইন্সে বাবা।